Nadu Singh go back. Nadu Singh Murdabad. Nadu Singh Murdabad. Dr. SKT Murdabad. Dr. Bibi Mr. Murdabad. Nadu Singh go back. Nadu Singh go back. Nadu Singh Murdabad. Bibi Mr. Murdabad. University Vice Chancellor Professor Lajjo Simok আতৰাব কাৰণে আমি দাবী কৰি আহিছো কাৰণ আমি দেখিছো প্ৰফেসৰ লাইছন নাডু সিংহে বডোলেণ্ড ইউনিভাৰ্চিটিৰ যি বিত্তীয় খেলিমেলি আৰু এই ইউনিভাৰ্চিটিৰ যি কাৰ্যকলাপ তেখেতে নিজৰ ইচ্ছামতে তেখেতে কৰি আছে তাৰ কাৰণে তেখেতক অনতি পলমে আমি তেখেতৰ আতৰাব কাৰণে অসমৰ মুখ্যমন্ত্ৰী দাবী জনাইছিলো আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী CM ভিজিলেন্স আৰু এন্টি কৰাপচনে যোৱা বছৰে তেখেতক এৰেষ্ট ৱাৰেণ্ট দিছে তেখেতে কি কৰিছে এৰেষ্ট ৱাৰেণ্টটো বাচিব কাৰণে তেখেতে এন্টিচিপেটৰী বিল লৈ পেলাই তেখেতে খাৰি আছে আৰু তেখেতৰ যি বিত্তীয় খেলিমেলি তেখেতৰ যি অনিয়ম তেখেতৰ অনিয়মটো নাইকিয়া কৰিবৰ কাৰণে অসমৰ বৰ্তমানৰ ভাইস গভৰ্ণৰ তেখেতৰ নেতৃত্বত অসমৰ গভৰ্ণৰ নেতৃত্বত যে এটা কমিটি গঠন কৰিছিল আৰু এই কমিটিত সেক্ৰেটাৰী এডভাইজাৰ গভৰ্ণৰ অফ আসাম মিহিৰ কান্তি চৌধুৰী Additional Chief Secretary to the Government of Assam Higher Education, Bichoranjan Somal IS Daworia, Professor Diploma Civil Engineer IIT Guwahati Dr. SK Dev, Finance Officer Tetzপুৰ Central University Dr. BB Mishra. তেখেত সকল যোৱা 22 আগষ্ট তাৰিখে বডোলেণ্ড ইউনিভাৰ্চিটি তেখেতসকলে বৰ্তমানৰ VC প্ৰফেসৰ লাইছন নাডু সিঙৰ যি অভিযোগ এই অভিযোগটো ইনকুৱাৰী কৰিবলৈ দেশত আহিছে কিন্তু অতি পৰিতাপৰ বিষয় অতি দুখজনক বিষয় এই চাৰিজন মহাপণ্ডিতে প্ৰফেসৰ লাইছন নাডু সিঙক নিৰ্দোষী বুলি তেখেতসকলে ৰিপৰ্ট দিছে আমি ধিক্কাৰ দিছো চাৰিজন যিসকল মহাপণ্ডিত তেখেতসকলে এজন দুৰ্নীতিগ্ৰস্ত ভাইস চেঞ্চেলৰ তেখেতক বচাব কাৰণে তেখেতসকলে যি ক্লিন চিট দিছে এই তেখেতসকলৰ ৰায়ক আমি নিখিল বড়ো ছাত্ৰ সন্থাই কঠোৰভাৱে আমি গৰিহণা দিছো মই প্ৰশ্ন কৰিব বিচাৰিছো CM ভিজিলেন্স আৰু এন্টি কৰাপচনে যিজন প্ৰফেসৰ লাইছন নাডু সিঙক আইনগতভাৱে তেখেতক দুখী বুলি সাব্যস্ত কৰিছে এই চাৰিজন ব্যক্তিয়ে তেখেতক এনেকৈ ক্লিন চিট দিব পাৰে মই আজি ক'বলৈ বাধ্য হৈছো তেখেতসকলৰ বৈষম্যতা কিয় আচৰণ আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক হেতালি খেলাটো বন্ধ কৰিব আমি নিখিল বড়ো ছাত্ৰ সন্থাই এই অঞ্চলৰ ল'ৰা ছোৱালীৰ জীৱনক হেতালি খেলাটো আমি কেতিয়াও আমি সহ্য নকৰো এই কাৰণে আমি তেখেতসকলক প্ৰফেসৰ লাইছন নাডু সিং আৰু যি চাৰিজন মহাপণ্ডিত তেখেতসকলৰ প্ৰতিবাদত আমি আজি প্ৰতিকেইটা দাগ কৰিছো আৰু নিখিল বড়ো ছাত্ৰ সন্থাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক আমি বাৰম্বাৰ অনুৰোধ কৰিছো অনতি পলমে আপোনালোকে বৰ্তমানৰ বডোলেণ্ড ইউনিভাৰ্চিটি ভাইস VC তেখেতক আঁতৰাই পেলাই এজন ভাল VC নিয়োগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো